Hello everyone, welcome back to my YouTube channel. তো মই যাই আছোঁ চিমলাৰ মষ্ট পপুলাৰ ঠাই কুফ্ৰি চাওঁ কি দেখা পাওঁ আপোনালোককো দেখাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইজ এতিয়া পালোঁ আমি গ্ৰীণ ভেলী। এয়া চাওক গ্ৰীণ ভেলী, ইমান ধুনীয়া গ্ৰীণ ভেলী। গ্ৰীণ পাহাৰবিলাক চাওক কি ধুনীয়া। চিমলাৰ পপুলাৰ ঠাই গ্ৰীণ ভেলী, মজা, ইমান ধুনীয়া চাওক। তো গাইছ আহি আমি এতিয়া পালোঁ কুফ্ৰি। তো এই কুফ্ৰি চাবলগীয়া ঠাই পৰিবিলাক। তো এতিয়া কুফ্ৰি যাবলৈ ওপৰত উঠিব লাগিব। ওপৰত উঠিবলৈ ঘোঁৰাত উঠিব লাগিব। তো এতিয়া ঘোঁৰাত যাব লাগিব। চাওঁ কি কৰোঁ, ঘৰতে যাওঁ নে খোজকাঢ়ি যাওঁ। কিন্তু খোজকাঢ়ি যাব নোৱাৰিম চাগে, ঘৰতে যাব লাগিব। কিন্তু ফগ চাওক গাইছ, একোৱে দেখা নাপায়, ইমান ফগ পৰিছে, ধুনীয়াৰ ফগ পৰিছে। কিনকে যাওঁ চাওঁ বাৰু, চেষ্টা কৰোঁ। এইবিলাক ঘোঁৰা ইয়াতে উঠি কিনে যাব লাগিল ওপৰত। চাওঁ কি কৰোঁ। এতিয়া বতৰো বহুত বেয়া, ফগ বহুত পৰি আছে। এতিয়া মাত্ৰ 9 ডিগ্ৰী গাইছ, ভাবক কিমান ঠাণ্ডা হ'ব। তো গাইছ এতিয়া ঘৰত যাবলৈ ওলাইছোঁ। তো কি বা দেখা পাওঁ এইফালে। এনেই বাহিৰৰ পিকচাৰততো বহুত ধুনীয়া ধুনীয়া ঠাই দেখিছিলোঁ, কিন্তু বতৰ বহুত বেয়া, সেইকাৰণে হয়তো ইমান দেখা নাপাম চাগে। তাৰ বৰষুণো দি আছে, ভালদৰে ভিডিঅ' কৰিব পৰা নাই। আৰু ঘৰত আহোঁতেও ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ৰাস্তাটো বহুতেই বেয়া, একদম খোজ দিবই নোৱাৰি এনেকুৱা। তেনেকৈ ঘৰতে আহিলোঁ তথাপি। এতিয়া ঘূৰি আছোঁ, চাওঁ কি দেখা পাওঁ। বতৰ বহুতেই বেয়া। এয়া চাওক ফগ আৰু এই দোকানবিলাক আছে। তো চাওঁ কি পাওঁ, আৰু কিবা অলপ খাই লওঁ, গৰম থাকে কাৰণ বহুত ঠাণ্ডা লাগিছে। চাহ তাহ পালে অলপ ভাল লাগিব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। বহুত ঠাণ্ডা লাগিছে গাইছ। ইয়াতে অলপমান গৰম উঠাৰ কাৰণে চাহ খাই লওঁ। চাহ লৈছোঁ, কিন্তু ইমান গৰম চাহ, লগালগ নমাই দিছে। কিন্তু মোৰ হাতখন ইমানে ঠাণ্ডা হৈছে, মানে গমেই পোৱা নাই কিমান গৰম চাহ, ইমান ঠাণ্ডা তাৰমানে মজা। খোজকাঢ়ি গৈ আছোঁ। এইটো বোলে এপল গাৰ্ডেন আছে। বতৰ বহুত বেয়া কাৰণে দোকান বন্ধ আছে। ফগ চাও গাইছ, বৰষুণ দিছে। তো গ্লভছ একযোৰ কিনি ল'লোঁ, কাৰণ ঠাণ্ডা বহুত। এইগিলা ঠাইত এবাৰেই আহিছোঁ, আৰু কেতিয়াবা আহিব পাওঁ নে নাপাওঁ নাজানো। সেইকাৰণে বৰষুণত চিকি হ'লেও চাই যাওঁ আৰু, কাৰণ দ্বিতীয়বাৰ আহিব পাৰোঁ নে নোৱাৰোঁ একো ক'ব নোৱাৰোঁ। বতাহ দিছে, এইবিলাক আহিছে, সিহঁতো চাগে এপল গাৰ্ডেন চাবই আহিছে। এই এপল গাৰ্ডেন আছে, নহয় এপল গাৰ্ডেন, কিন্তু এপল গাৰ্ডেনত এপেলে নাই দেখোন। नहीं चाहिए। তো ইয়াতে গাইছ ৰবত উঠিব পাৰে, এক্টিভিটি কিছুমান কৰিব পাৰে। টিকট কাউণ্টাৰ, টিকট কাটিব পাৰে, টিকট কাটি কৰিব পাৰে। তো ভিতৰত দেখি আছে এক্টিভিটি কৰাতে। তো গাইছ এপল গাৰ্ডেনত শুনিম বুলি ভাবিছিলোঁ, কিন্তু আজি বন্ধ আছে। ইয়াত তালা মাৰি থৈছে। এপল গাৰ্ডেনত শুনিব নোৱাৰিম, আপোনালোকক এপল দেখুৱাব নোৱাৰিম, কাৰণ বন্ধ আছে। ঠাণ্ডা বহুত। মই ঠাণ্ডা শব্দটো মই বাৰে ওলাই আছে, কাৰণ ইমানেই ঠাণ্ডা তাৰমানে বাৰে ঠাণ্ডা শব্দটোৱে ওলাই থাকে। আৰু মানালীত যাবই আছে, মানালীত আৰু বহুত ঠাণ্ডা হ'ব। ফগ চাওঁ, একোৱে দেখা নাপায়। ইয়াৰ পৰাই আমি ৰিটাৰ্ণ যাওঁ। তো টেম্পল আছে, টেম্পলটো দেখাওঁ।
দেখিছে গাইজ ইমান ধুনীয়া ভিউ কাৰণ ফগ এতিয়া নাই এতিয়া ফগ গুচি গ'ল কাৰণ ইয়াত বতৰ মিনিটত চেঞ্জ হৈ থাকে কি মস্তি ভিউ অকণমান জুম কৰি দিছোঁ চাই লওক वाओ अरे सेव का तो बन गया जल्दी जल्दी वीडियो बना लो तो बस ये लिखिसे ने अलग अलग ये उसके जैसे एप्पल का नाम है एप्पल लगी है और बढ़ाई वगैरह बना के खाते हैं ना सीरा सीरा का बोलते हैं इसको फ्री देती सब लगिया ये टेम्पल আছে नाग टेम्पल तो ये চেৰি আছে চেৰিটোৰ ওপৰত উঠি যাব লাগিব তো বলক মোৰ লগত তো আপোনালোককো দৰ্শন কৰাওঁ তো এতিয়া বতৰ বহুতখিনিয়ে ভাল কৰিলে বৰষুণ দিলে আৰু ফগ কমি গ'ল বহুত উঠি আছোঁ ওপৰত ইয়াৰ পৰা এটা মজা ভিউ দেখা পায় তো চাওক আপোনালোকে এয়া চাওক কি মজা ভিউ वाओ कि मस्ती लगे बे कि मजा हिउ इतना उठी उठी पालो बर्तमान यहाँ चाওক এইটো হৈছে টেম্পলটো ধুনীয়া লাগিছে গাইছ यहाँ চাওক ৰঙা ৰঙা কিবা কাপোৰ কাটি দিছে মানে ইয়াতে ভক্তসকলে আহি কিনি ইয়াতে হয়তো এইবিলাক গাঁঠি দিয়ে মনৰ আশা পূৰণ কৰিবৰ কাৰণে ভগৱানৰ ওচৰত মানে সেৱা কৰে আৰু তেনেকৈ হয়তো গাঁঠি দিয়ে বিশেষ নাজানো আৰু বন্ধ আছে আজি বহুত মানে চাবলগীয়া ঠায়ে বন্ধ নাজানো আমাৰ এই লাগ বেয়ানে তো গাইছ এতিয়া আছোঁ আমি ঘৰৰ ওপৰত তো এনেকৈ ৰাস্তা বহুত বেয়া চাওক সেইকাৰণে ভিডিঅ' বনাব নোৱাৰোঁ ইয়াতে অকণমান ৰখিছোঁ ৰখিনে এটা ভিডিঅ' বনালোঁ এইটো বোকা ঘৰত মই উঠিছোঁ ৰাস্তা বহুত বেয়া এইখিনি অকণমান সমান জেগাখিনি সেইকাৰণে ভিডিঅ' কৰিব পাৰিছোঁ নহ'লে যেনেকুৱা ৰাস্তা ভয়ে লাগে তো এনেকৈ গৈ আছোঁ পাওঁ আৰু বেছি দূৰ নাই ৰাস্তা বহুত বেয়া এনেকুৱা ৰাস্তাত ভিডিঅ' কৰিব বহুত টান তথাপি চেষ্টা কৰিছোঁ চাই থাকক গাইছ বৰ্তমান আহি গ'লোঁ তলত তো আপোনালোক কোৱা হোৱা নাই মানে ভাড়াত কিমান ল'লে তো ভাড়াত লৈছে এজনৰ 500কৈ লয় আপ ডাউন কৰে আপ ডাউন 500 টকাকৈ লয় এনেকৈ আহিলোঁ তো এই যে ল'ৰাজন এইজনে আমাক লৈ গৈছিল আৰু আনিছিলে তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মোৰো ভাল লাগিব আপোনালোকে লাইক এটা কৰি দিব কমেণ্ট এটা কৰিব যদি বেছি ভাল লাগিছে আৰু দেখা হৈ থাকোঁ নতুন নতুন ভিডিঅ' দেখা হৈ থাকিব তো চাই থাকিব ভিডিঅ'বোৰ তো এতিয়া ইয়াতে ভিডিঅ'টো শেষ কৰোঁ